প্ৰথমে ওদালগুৰিৰ আটাইকেইজন সাংবাদিক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ আৰু লগতে মোৰ সতীৰ্থ দীনেশ ব্ৰহ্ম আৰু ৰতেন্দ্ৰ দৈমাৰী আৰু গণেশ বসুমতাৰী যোৱা 24 আগষ্টত ওদালগুৰিত উপস্থিত হৈ বিটিচিৰ প্ৰাক্তন মুৰব্বী BPFৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কিছু বক্তব্য প্ৰদান কৰা আমি দেখিবলৈ পাইছোঁ আৰু এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা আমি আজি তেওঁৰ যিখিনি বক্তব্য দাঙি ধৰিছিল এই ক্ষেত্ৰত আমি কিছু কথা স্পষ্টকৈ আমি দাঙি ধৰিব বিচাৰিছোঁ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই তেওঁ কৈছে যে এপছু মানে UPPL মানে এপছু সেই কথা তেওঁ দাঙি ধৰিছে। তো আমি নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্টকৈ ক'ব বিচাৰোঁ যে এপছু হ'ল বড়ো জাতিৰ এটা জাতীয় সংগঠন, সামাজিক সংগঠন, আমি ছাত্ৰ সংগঠন হয়। এপছুৰ দীঘলীয়া এটা ইতিহাস আছে, সংগ্ৰামী সংগঠন হিচাপে, গণতান্ত্ৰিক শান্তিপূৰ্ণ সংগ্ৰাম কৰা সংগঠন হিচাপে। আৰু এই সংগঠনত প্ৰয়াত উপেন ব্ৰহ্ম ডাঙৰীয়া, যাক আমি বডোফা বুলি সদায় সন্মান জনাওঁ, আৰু লগতে বহুখিনি আমাৰ জ্যেষ্ঠ নেতাবিলাক এই সংগঠনত সন্মান সহকাৰে বড়ো জাতি উত্তৰণৰ কাৰণে কাম কৰি গৈছে। আৰু আজি তাৰিখত তেওঁ ৰাজনীতিক যি ৰং সানিব বিচাৰিছে সেই কথাক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু তেনে মন্তব্য যাতে ভৱিষ্যতে এপছুক লৈ পেলাই যাতে তেওঁ নকৰে বা তাৰ পৰা তেওঁ যাতে বিৰত থাকে সেই কথা আমি তেওঁক সকীয়াই দিছোঁ। UPPL এটা ৰাজনৈতিক সংগঠন হয়, এইটো বিভিন্ন দল সংগঠন মিলি পেলাই UPPL দলক জন্ম দিয়া হৈছিল এটা ৰাজনৈতিক সুস্থিৰ এটা বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে বা ৰাজনৈতিকভাৱে আমাৰ যিখিনি অধিকাৰ এইটো পোৱাৰ কাৰণে। তো UPPL এটা নিজা সংবিধান আছে, এইটো ৰাজনৈতিক দল, সকলো জাতি জনগোষ্ঠীক লৈ পেলাই UPPL দল গঠন কৰা হৈছে। আৰু নিখিল বড়ো ছাত্ৰ সন্থা বড়ো জাতিৰ উন্নয়ন, বড়ো জাতিৰ শিক্ষা দীক্ষা আৰ্থ সামাজিক ভূমি সকলো অধিকাৰক সামৰি পেলাই নিখিল বড়ো ছাত্ৰ সন্থাৰ জন্ম লাভ হৈছে। তো আজি তাৰিখত UPPL এইবেলি নিৰ্বাচনত নামিছে। UPPLে BTR যি BTC নিৰ্বাচন হ'বলৈ গৈ আছে তাত সক্ৰিয় ভূমিকা তেওঁলোকে 40টা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে। কিন্তু নিখিল বড়ো ছাত্ৰ সন্থা আমি এই ইলেকশ্যনত আমি সক্ৰিয়ভাৱে আমি ডাইৰেক্টলি কোনো কেণ্ডিডেট আমি প্ৰক্ষেপ কৰা নাই, কাৰণ আমি ছাত্ৰ সংগঠন, আমি জাতীয় সংগঠন। আৰু UPPL ৰাজনৈতিক দলত আমি ইয়াৰ কাৰণে সমৰ্থন জনাইছোঁ, সহায় কৰিছোঁ, কিয়নো এই UPPL ৰাজনৈতিক দলত BTR চুক্তি স্বাক্ষৰকাৰী যি শান্তি চুক্তি হৈ গ'ল 27 জানুৱাৰী 2020ত, তাত প্ৰমোদ বড়ো ডাঙৰীয়া, গোবিন্দ বসুমতাৰী ডাঙৰীয়া, BR ফেৰেংগা, আমাৰ জ্যেষ্ঠ নেতা ৰঞ্জুৰা নাৰ্জাৰী, UG ব্ৰহ্ম ডাঙৰীয়া তেওঁলোকে ইয়াত কাম কৰি আছে। আৰু তেওঁলোকে এই BTR চুক্তি সম্পাদনৰ কাৰণে সকলো প্ৰচেষ্টা অব্যাহত ৰাখি NDB আৰু এপছুৰ নেতৃত্বত BTR যি চুক্তি হৈ গ'ল শান্তি চুক্তি, সেই শান্তি চুক্তিৰ যিখিনি দফা আখৰে আখৰে ৰূপায়ণ কৰাৰ কাৰণে 100% ৰাইজক ৰূপায়ণ কৰি সুবিধা অধিকাৰ বা সম উন্নয়ন সম অধিকাৰ দিবৰ কাৰণে UPPL দলে আজি মূল এজেণ্ডা বিষয়বস্তু হিচাপে তেওঁলোকে আগবাঢ়িছে। তো এপছুৰ আজি তাৰিখত শিক্ষা আৰ্থ সামাজিক সকলো দিশৰ মানে কামৰ লগতে BTR চুক্তি ৰূপায়ণ আজি তাৰিখত এপছুৰ টপ এজেণ্ডা হয়, নাম্বাৰ 1 এজেণ্ডা হয়। কাৰণ এই BTR চুক্তি ৰূপায়ণ হ'লে ইয়াত পূৰ্ণাংগভাৱে শান্তি প্ৰতিষ্ঠা হ'ব, ৰাইজৰ উন্নয়ন হ'ব, অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত আহিব, অধিক অধিকাৰ অধিক সম্প্ৰসাৰণ যিহেতু BTRত আছে এইটো আমি পাবলৈ সক্ষম হওঁ। তো ইয়াৰ কাৰণে UPPL ৰাজনৈতিক দলক আমি সমৰ্থন জনাইছোঁ, এই কথা সঁচা। কিন্তু এপছু ৰাজনৈতিক দল নহয়, এপছু UPPL নহয়, আৰু UPPL এপছু নহয় বা UPPL ছাত্ৰ সংগঠন নহয়। এই ৰাজনৈতিকভাৱে কাম কৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠীক সামৰি পেলাই ৰাজনৈতিক দল হিচাপে তেওঁলোকে এই নিৰ্বাচনত তেওঁলোকে আগভাগ লৈছে। আৰু পৰিৱৰ্তনৰ কাৰণে, BTR চুক্তিৰ কাৰণে, ভাল প্ৰশাসনৰ কাৰণে তেওঁলোকে শ্লোগান দি পেলাই ৰাইজৰ সমৰ্থন তেওঁলোকে পাবলৈ সক্ষম হৈছে। তো এই যি সমৰ্থন, সেই সমৰ্থনটো দেখি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আজি হতাশাত ভুগিছে, তেওঁ ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছে।
যিহেতু দুটা তেওঁ যি প্ৰচেষ্টা আছিল কাৰ্যকাল 27 এপ্ৰিলত উকলি যোৱাৰ পিছত তেওঁ এলায়েন্স চৰকাৰ থকাৰ কাৰণে ৰাজ্য চৰকাৰক তেওঁলোকে আহ্বান জনাইছিল যে আমাক 6 মাহ এক্সটেনশ্যন কৰি দিব লাগে। তো ৰাজ্য চৰকাৰে বা আমাৰ মহামান্য ৰাজ্যপালে এইটো অনুমতি নিদিয়াকৈ মহামান্য যি ৰাজ্যপাল ডাঙৰীয়া তেওঁ সাংবিধানিক মুৰব্বী হিচাপে সাংবিধানিকভাৱে তেওঁ 6 মাহ কাৰ্যকাল বৃদ্ধি নকৰাকৈ নিজৰ অধীনত ৰাজ্যপাল শাসন আনিছে। আৰু এইটো চৰকাৰ উকলি যোৱাৰ পিছত চৰকাৰ হেৰুৱাৰ পিছত তেওঁ হতাশাত ভুগিল। দ্বিতীয় হতাশাত ভুগিল যে তেওঁলোকে কৈ আছিল ৰাইজক আৰু নিজৰ কৰ্মকৰ্তাসকলক কৈ আছিল যে আমি মহামান্য আদালতত যাম, হাইকোৰ্টত যাম, তাতে আমি 6 মাহ আমাৰ মহামান্য আদালতে আমাক 6 মাহ এক্সটেনশ্যন দিব, আপোনালোকে ধৈৰ্য ধৰক। আৰু 1-1.5 মাহ পিছত ইয়াৰো ৰিজাল্ট আহিল। মহামান্য যি আদালত আছে হাইকোৰ্ট তেওঁলোকে ৰায়দান দিলে যে কোনো কাৰণত 6 মাহ বৃদ্ধি কৰা নহয়, ৰাজ্যপাল শাসন অবৈধ নহয়, ই বৈধ হয় আৰু এইটো সাংবিধানিকভাৱে কৰা হৈছে। তাৰপিছত তেওঁ কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেল তেওঁলোকে হাৰিছে আৰু এতিয়া ফাইনেল খেলিবলৈ গৈ আছে। যি দলে কোৱাৰ্টাৰ ফাইনেল ছেমি ফাইনেলত হাৰে ই আৰু কি ফাইনেল খেলিব, কাৰণ দুটা খেল তেওঁ অলৰেডি হাৰিল। তো এই দুটা যিখিনি খেল তাত হাৰাৰ কাৰণে সি আজি হতাশাত ভুগি পেলাই এপছুক টাৰ্গেট কৰি পেলাই তেওঁ বক্তব্য প্ৰদান কৰিছে। ৰাজনৈতিক দলে আন ৰাজনৈতিক দলত বক্তব্য প্ৰদান কৰা, তেওঁলোকৰ তৰ্ক বিতৰ্ক কৰা, তেওঁলোকে ডিবেট কৰা, তেওঁলোকে যুক্তি আৰ্গুমেণ্ট দিয়া, এইবিলাক কথা ৰাজনৈতিক যি ডেমক্ৰেচি গণতান্ত্ৰিক দেশত এইবিলাক চলে, নিৰ্বাচনৰ সময় এইবিলাক চলে। ইয়াত আমাৰ ক'ব লগা নাই। BPFে UPPLক ক'ব, UPPLে BPFক ক'ব বা অন্য দলবিলাককো ক'ব, তাত আমাৰ ক'ব লগা নাই। এপছুৰ ইয়াত কোনো বক্তব্য প্ৰদান কৰিব লগা নাই। কিন্তু ৰাজনৈতিক দলৰ লগত এপছুক সামৰি পেলাই যিবিলাক বক্তব্য প্ৰদান কৰিছে, কাৰণ আমাৰ সেই সংগঠনৰ এটা মৰ্যাদা আছে আৰু হাগ্ৰামা মহিলাৰ এই মৰ্যাদাটো তেওঁ জানে, কিন্তু তেওঁ উদ্দেশ্য প্ৰণোদিত হৈ পেলাই আমাক টাৰ্গেট কৰি ৰাজনৈতিক ক্ষেত্ৰত লাভালাভ পাব এই কথাটো ভাবি পেলাই তেওঁ কৈছে। তেওঁৰ কথাত কোনো নতুনত্ব নাই, তেওঁ কোনো নতুন প্ৰতিশ্ৰুতি নতুন এজেণ্ডা লৈ পেলাই যিহেতু কোনো কথা আজি তাৰিখত তেওঁ পলিচি নাই, তেওঁ যিহেতু প্ৰতিশ্ৰুতি ৰাইজক দিব নোৱাৰে, সেইকাৰণে তেওঁ আজি তাৰিখত এই হতাশাত ভুগি এইবিলাক কথা কৈছে। দ্বিতীয় কথাটো হ'ল যে BTR চুক্তি ভেলুলেছ বুলি কৈছে তেওঁ। BTR চুক্তি স্বাক্ষৰ কৰাৰ সময়ত সন্মানীয় গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহৰ লগত তেওঁ উইটনেছ হিচাপে সাক্ষী হিচাপে আছিল। আৰু তেতিয়া চুক্তি হোৱাৰ পিছত বাহিৰত তেওঁ ওলাই পেলাই কৈছে যে BTR চুক্তি আটাইতকৈ উন্নত মানৰ চুক্তি আৰু এই চুক্তি সন্মানজনক চুক্তি। সেই চুক্তি যদি ৰূপায়ণ হয় আখৰে আখৰে, তেতিয়াহ'লে আমি এটা পূৰ্ণাংগ এটা যিখিনি অধিকাৰ পাব লাগে সেই অধিকাৰখিনি আমি পাই যাম আৰু BTCতকৈ BTR অধিক ক্ষমতাশালী বুলি তেওঁ বক্তব্য প্ৰদান কৰিছিল। কোকৰাঝাৰত 3 দিন পিছত আহি ক'লে যে BTR চুক্তিৰ একো লাভ নাই, BTR চুক্তিৰ একো তাত বিষয়বস্তুবিলাক নাই, সেই কথাটো তেওঁ বক্তব্য প্ৰদান কৰিছে। তো আজি তাৰিখত BTR চুক্তিৰ দ্বাৰা এই BTR অঞ্চলত বসবাস কৰা যি 32 লক্ষ জনসংখ্যা জনসাধাৰণ তেওঁলোকে অধিক ক্ষমতা পাবলৈ সক্ষম হৈছে। আজি এই চুক্তিৰ যোগেদি এটা কমিশ্যন গঠন কৰা হ'ব। সেই কমিশ্যনত আমি বিচৰা ধৰণে বড়ো অধ্যুষিত অঞ্চল শোণিতপুৰ আৰু বিশ্বনাথৰ বড়ো অধ্যুষিত অঞ্চলৰ ইয়াতে অন্তৰ্ভুক্ত হ'ব। লগতে আমাৰ দক্ষিণ প্ৰান্তত থকা যিখিনি বড়ো অধ্যুষিত অঞ্চল এইটো আহিব। ইয়াত এটা দফা সংযোজন কৰা হৈছে। ইয়াত বড়ো অনাবড়ো এটা পৰিৱেশ আছিল, কাৰণ হাগ্ৰামা মহিলাৰে ভালকৈ শাসন কৰিব জানা নাছিল। তেওঁ ৰাইজক যেনেকুৱা বৈষম্য কৰিলে যে 10খন গাঁৱত যদি আমাৰ মাইনৰিটি থাকে বা কোচ ৰাজবংশী থাকে বা অসমীয়া বা কোনোবা আদিবাসী চাওতাল থাকে, এখন গাঁও তাত যদি বড়ো থাকে তাতে VCDC চেয়াৰমেনটো বড়ো বনাই দিছিল। সেই বৈষম্যটো তেওঁ কৰি আহিছে। চাকৰি বাকৰি নিয়োগৰ ক্ষেত্ৰতো সি বৈষম্য কৰিছে, যাৰ কাৰণে হীৰা হৰিণাৰ নেতৃত্বত যোগেশ কলিতাৰ নেতৃত্বত বড়ো অনাবড়ো সৃষ্টি হৈছে। হয়, ইয়াতে আন্দোলন আছিল, বড়ো আন্দোলন সুকীয়া ৰাজ্যৰ কাৰণে আন্দোলন আছিল, সশস্ত্ৰ সংগ্ৰাম আছিল। সেই সশস্ত্ৰ সংগ্ৰাম আৰু আন্দোলনক কিছুমানে বেয়া পায়ো বড়ো অনাবড়ো এটা ৰাজনীতি তাত তৈয়াৰ কৰিছিল। তো এই ক্ষেত্ৰত এইটো এটা পৰিৱেশ আছিল। কিন্তু BTR চুক্তি হোৱাৰ পিছত এই বড়ো অনাবড়ো পৰিৱেশ এতিয়া নাই। এতিয়া ইয়াতে পূৰ্ণাংগ শান্তি স্থাপন হৈছে আৰু এই যিবিলাকে গাঁও কৰ্তন কৰিব লাগে বুলি কৈছিল, BTC বাতিল কৰিব লাগে বুলি কৈছিল, সেই অঞ্চলটো সেই ৰাইজে আচলতে কি বিচাৰে, আচলতে তেওঁলোকে কৰ্তন বিচাৰে নেকি, সেই কথাটোলৈ
মনত ৰাখি ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰে এটা দফা ৰাখিছে যে যদি কোনোবা বিচাৰে কমিশ্যনক তেওঁলোকে আপত্তি কৰিব পাৰে, দৰখাস্ত কৰিব পাৰে। সেইটো বিবেচনা কৰি পেলাই তেওঁলোকে গাঁও কৰ্তন কৰা যোগ্য না অযোগ্য বা কৰ্তন কৰা উচিত না অনুচিত সেই কথাটো চাব। কোনোবা বিচাৰিলে কৰ্তন কৰিব, কোনোবা নিবিচাৰিলেও কৰ্তন কৰিব, এই কথা কেতিয়াও হ'ব নোৱাৰে। তো ইয়াৰ কাৰণে এইটো অধিক সম্প্ৰসাৰণ ইয়াত কৰা হৈছে। 40টাৰ পৰা 60টা ইয়াত সমষ্টি হ'ব, 4টা জিলাৰ পৰা 10টা প্ৰপ'জ ইয়াতে জিলা হ'ব, 7টা নতুন বিভাগ ইয়াতে পাবলৈ সক্ষম হৈছোঁ। DC SP আজি ল এণ্ড অৰ্ডাৰটো চোৱাটো চাবই, তাৰ লগতে উন্নয়নমূলক কাম কাজত DCয়ে চাব। SP আৰু DC যিখিনি নিয়োগ আৰু বদলীকৰণ তাত অলপ ক্ষমতা যিখিনি গৃহ বিভাগত আছিল এইটো আমাক অধীনত দিয়া হৈছে কিছু আংশিকভাৱে। আৰু লগতে ফাইনেন্সটো আৰ্টিকল 280 যোনটো আমি কৈ আছিল যে ডাইৰেক্ট ফাণ্ডিং লাগে, আৰ্টিকল 280 এমেণ্ডমেণ্ট কৰি পেলাই সংশোধন কৰি পেলাই ভাৰত চৰকাৰৰ পৰা BTRত ডাইৰেক্ট ফাণ্ডিং হ'ব। ইয়াৰ লগতে আপোনাৰ ভিলেজ কাউন্সিল যোনটো VCDC তাত ডাইৰেক্ট ফাণ্ডিং হ'ব, মিউনিচিপাল কাউন্সিল তাত ডাইৰেক্ট ফাণ্ডিং হ'ব। সেইটো কৰিবলৈ এইটো ৰূপায়ণ হ'ব লাগিব। তাৰ লগতে 5 বছৰত 100 কোটিকৈ 500 কোটি BTCয়ে এই চুক্তিৰ সময়ত পাইছিল আৰু আজিৰ তাৰিখত আমি পাবলৈ সক্ষম হৈছোঁ 3 বছৰত 1500 কোটি টকা, বছৰত 500কৈ 1500 কোটি টকা, কেন্দ্ৰীয় চৰকাৰৰ 250 আৰু ৰাজ্য চৰকাৰ 250। তো এইটো মূল যি মতা বিষয় সেই মতা বিষয়বিলাক এইবিলাক আছে। তো তাৰ বাদেও এখন ৰাজ্যৰ সমপৰ্যায়ত যিখিনি শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান কাৰিকৰী অনুষ্ঠান আমি পাবলৈ সক্ষম হৈছোঁ, সেই দিশটো যদি চাবলৈ যায় BTR আমি মিজোৰামৰ দ্বিতীয় শান্তিপ্ৰিয় এটা অঞ্চল হিচাপে এতিয়া বিবেচিত হ'বলৈ গৈ আছে। মিজোৰাম অশান্ত আছিল, লালডেঙ্গা আৰু জোৰামথাঙাৰ সৈতে সশস্ত্ৰ সংগ্ৰাম চলাইছিল, মিজোৰাম ৰাজ্য গঠন কৰা হ'ল। হয়, আমি ৰাজ্য পোৱা নাই, এইটো 6 শিডিউল আধাৰতে 6ষ্ঠ অনুসূচিত যি সংশোধিত ইয়াৰ আধাৰতে BTRটো গঠন কৰা হৈছে সাংবিধানিকভাৱে। আৰু 6ষ্ঠ অনুসূচিত হোৱা সত্ত্বেও আমি আজি 4খন বিশ্ববিদ্যালয় আমি পাবলৈ সক্ষম হৈছোঁ। বড়োফাৰ নামৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ট্ৰাইবেল ইউনিভাৰ্চিটি এটা কেম্পাছ আমি পাবলৈ সক্ষম হৈছোঁ, নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি আমি ইয়াত পাবলৈ সক্ষম হৈছোঁ, অৰ্গেনিক ইউনিভাৰ্চিটি আমি ইয়াত পাম, 4খন মেডিকেল কলেজ আমি ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স যোনটো এইমছ পৰ্যায়ৰ সমপৰ্যায়ৰ হয়, নাৰ্ছিং এণ্ড পাৰামেডিকেল কলেজ আমি ইয়াত পাইছোঁ। ইয়াৰ লগতে কেঞ্চাৰ আৰু মেডিকেল হস্পিটেল ইয়াতে লিখা আছে, ভেটেনাৰী কলেজ ইয়াতে লিখা আছে, মেনেজমেণ্টৰ কাৰণে ইয়াতে লিখা আছে, লাইভলিহুড মেনেজমেণ্ট, হোটেল মেনেজমেণ্ট, টুৰিজিম মেনেজমেণ্ট আৰু লগতে কাৰিকৰী শিক্ষা অনুষ্ঠান হিচাপে ইনষ্টিটিউট অফ নেশ্যনেল ইম্পৰ্টেঞ্চ হিচাপে নেশ্যনেল ইনষ্টিটিউট অফ টেকন'লজি আমি পাবলৈ সক্ষম হৈছোঁ, পলিটেকনিক। বিভিন্ন জাতি জনগোষ্ঠীক সামৰি ইয়াত বড়ো অনাবড়ো কথা হাগ্ৰামা ডাঙৰীয়াই আনিছে। ইয়াত বড়ো অনাবড়ো BTR চুক্তিৰ পিছত তেনেকুৱা কোনো বিষয়বস্তু এতিয়া বাচি নাথাকিল। যিবিলাকে অনাবড়ো সংগঠন কৰিছিল তেওঁলোকৰ মুখো আজি বন্ধ হৈ আছে, কাৰণ এই চুক্তিত সকলোৰে উন্নয়নমূলক কাম কাজ অধিকাৰ ক্ষমতা ইয়াত দিয়া হৈছে। আজি যিবিলাক শিক্ষা অনুষ্ঠান এইবিলাক বড়ো নামত লিখি অনা নাই, তাত মাত্ৰ 10,000 20,000 ছাত্ৰ ছাত্ৰী বড়ো মাত্ৰ পঢ়িব এনেকুৱা নহয়। এইটো ৰাষ্ট্ৰীয় পৰ্যায় ৰাজ্যিক পৰ্যায়ত যেনেকুৱা নিয়ম আছে, ৰিজাৰ্ভেশ্যন পলিচি আছে, এনেকুৱাই চলিব। তাতে যিখিনি নিয়োগ এপইণ্টমেণ্ট হ'ব, ঝাৰুৱালা, চাফাইৱালা, কেৰাণী, চকীদাৰ পৰা প্ৰফেচাৰ, ডাক্তৰ, ইঞ্জিনিয়াৰ সকলো ৰিজাৰ্ভেশ্যন পলিচি মতেই পাব। তো তাত ক'ত বড়ো আৰু অনাবড়োৰ কাৰণে তাত ভাগ কৰা আছে। আজিৰ তাৰিখত এই চুক্তিত ডক্টৰ ভূপেন হাজৰিকাৰ নামত অনুষ্ঠান ৰখা হৈছে, বিৰচা মুণ্ডা নামত চান্তাল আদিবাসীৰ কাৰণে অনুষ্ঠান ৰখা হৈছে, গোৰ্খাসকলৰ কাৰণে গোৰ্খা ভৱন ৰখা হৈছে, আৰু বীৰ চিলাৰায়ৰ নামত কোচ ৰাজবংশী জাতিক সন্মান কৰি পেলাই ইয়াত অনুষ্ঠান ৰখা হৈছে। আৰু সকলো অনুষ্ঠান প্ৰতিষ্ঠান ইয়াতে সংযোজিত কৰি পেলাই ইয়াত যে জাতি জনগোষ্ঠী বসবাস কৰি আছে, ইয়াত যে খালি বড়ো নাই, ইয়াত যে খালি ট্ৰাইবেল নাই, নন ট্ৰাইবেলো আছে, সকলোকে সামৰি পেলাই এই ব্যৱস্থাটো ইয়াতে কৰা হৈছে। তো আমি ইয়াত কোনো এটা এনেকুৱা বিষয়বস্তু দেখা নাই য'ত নেকি ইয়াতে বড়োকহে অধিক ক্ষমতা দিব, নন বড়োক অধিক ক্ষমতা নিদিব। তেওঁ কমিউনেল ভাষা কৈছে যে ইয়াত বড়ো আৰু অনাবড়োৰ মানে সংঘাত সৃষ্টি হ'ব এই চুক্তিৰ পিছত। আজিৰ তাৰিখত আমি এই পক্ষটো আমি দেখা নাই। আৰু এই কথাবিলাক কৈ পেলাই BTR চুক্তি ভেলুলেছ, ইয়াত বড়ো অনাবড়ো সংঘাত আহিব, বড়োসকলকে অধিক ক্ষমতা দিছে, সেই বিষয়টো আনি পেলাই তেওঁ গৃহমন্ত্ৰী ডাঙৰীয়াক অসন্মান কৰা হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰত আহিছে BTR চুক্তি ৱেলকাম চেৰিমনিত, তাত 8-9 লাখ মানুহ হৈছে। তো ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁ অসন্মান কৰা হৈছে, চৰকাৰত থাকি, চৰকাৰৰ মুৰব্বী হৈ, এলায়েন্সত থাকি। তো আমি আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক
আমি ধিক্কাৰ দিছোঁ, সকীয়াই দিছোঁ যে আপুনি ৰাজনীতিক লাভালাভৰ কাৰণে এই যে জাতিক লৈ পেলাই যি টাৰ্গেট কৰি কথা কোৱা বা জাতিক লৈ পেলাই যিখিনি সংঘাতৰ কথা কৈছে, ইয়াতে শান্তিপূৰ্ণ এটা পৰিৱেশ আজি আহিছে, অস্ত্ৰমুক্ত এটা অঞ্চল হ'ল, অস্ত্ৰমুক্ত এটা সমাজ হ'ল, তাত আপুনি এতিয়া মানে গোষ্ঠী সংঘৰ্ষ বা সংঘাতৰ এটা পৰিৱেশ আনিবৰ কাৰণে আপুনি মানে এটা চেষ্টা যি অব্যাহত ৰাখিছে, এইটো আমি কেতিয়াও হ'বলৈ নিদিওঁ। আৰু চৰকাৰে ইয়াৰ ওপৰত বিহিত যিখিনি মানে নজৰ ৰাখিব লাগে, ব্যৱস্থা তেওঁলোকে ল'ব লাগে, ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগে বুলি আমি আহ্বান জনাইছোঁ। 60টা সমষ্টিত আজি 40টা সমষ্টিত যেনেকুৱা মানে জেনেৰেলৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে, অপেনৰ কাৰণে যিখিনি ৰিজাৰ্ভেশ্যন আছে, এনেকুৱা 60টা সমষ্টি হোৱাৰ পিছত 5টা যি আছে এইও বাঢ়ি যাব। তো এই প্ৰক্ৰিয়াবিলাক কৰিবলৈ বাকী আছে। তো ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আজি যিবিলাক তেওঁ ভুল কাম কৰি আহিল, সেই ভুল কামৰ বাবে ৰাইজে এতিয়া পৰিৱৰ্তন বিচাৰিছে। ৰাইজে এতিয়া ভাল প্ৰশাসন, সুপ্ৰশাসন বিচাৰিছে, কাৰণ তেওঁ দুৰ্নীতিত লিপ্ত হৈ আছে, তেওঁ দুৰ্নীতিৰ বোকাত লিপ্ত হৈ আছে। তেওঁলোকৰ দল দুৰ্নীতিৰ দল হিচাপে এতিয়া পৰিগণিত হৈছে, দুৰ্নীতিৰ দল হিচাপে এতিয়া ৰাইজে তেওঁলোকক জানে, কাৰণ 17 বছৰত দুৰ্নীতিৰ বোকাত তেওঁলোকে লুতুৰি পুতুৰি হৈ আছে। তো ইয়াৰ কাৰণে তেওঁলোকে যিখিনি ভাল শাসন দিব লাগিছিল, ৰাইজক সুশাসন দিব লাগিছিল, এইটো দিব নোৱাৰিলে। তেওঁলোকৰ বৈষম্যমূলক আচৰণ, বৈষম্যমূলক নীতিৰ কাৰণে আজি বড়ো অনাবড়োৰ যি সৃষ্টি, সেই সৃষ্টিৰ সেই জন্মৰ মূল কাৰণ বুলি আমি ক'ব বিচাৰোঁ। তো ইয়াৰ কাৰণে আহি থকা সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ৰাজনৈতিক পথাৰত যিবিলাক কথা কৈ পেলাই নামিব লাগে, তাত আমাৰ একো ক'ব লগা নাই। কিন্তু এপচুক টানি আনি, বড়ো অনাবড়োক টানি আনি, বিটিআৰ চুক্তিক টানি আনি যিবিলাক কথা তেওঁ মন্তব্য প্ৰদান কৰিছে, সেই মন্তব্যবিলাক আমাৰ এই অঞ্চলৰ কাৰণে এইটো কেতিয়াও ভাল হ'ব নোৱাৰে, মংগলজনক হ'ব নোৱাৰে। আৰু ইয়াৰ কাৰণে আমি এটা স্পষ্ট কথা আমি দাঙি ধৰিব বিচাৰিছোঁ। মাটি বাৰীক লৈ আজি বহু মানে ভুৱা প্ৰচাৰ চলিছে, অপপ্ৰচাৰ চলিছে, যে বিটিআৰ হোৱাৰ পিছত এপচু আৰু UPPL মানে মিলি মানে নন বড়ো নন ট্ৰাইবেল মানুহখিনিক মানে তালি টোপলা বান্ধি ইয়াৰ পৰা খেদি দিয়া হ'ব, ভূমি কাঢ়ি লোৱা হ'ব, এপচুৱে কাঢ়ি ল'ব, UPPL চৰকাৰ আহিলে কাঢ়ি ল'ব, প্ৰমোদ বড়ো চৰকাৰ আহিলে কাঢ়ি ল'ব, সেই কথাবিলাক কোৱা হৈছে। তো নিখিল বড়ো ছাত্ৰ সন্থা এই মাটি বাৰী সংক্ৰান্তত আমি স্পষ্টভাৱে আমি ক'ব বিচাৰোঁ যে বিটিআৰ চুক্তিত ভূমি লৈ, মাটি বাৰীক লৈ ভূমি সংক্ৰান্তত কোনো ইয়াতে দফাত সংযোজিত কৰা নাই, নতুন কথা একো লিখা নাই। হয়, ইয়াত মাটিৰ কথা লিখা আছে, কিন্তু বিটিআৰ অঞ্চলত মাটি বাৰীক লৈ ইয়াতে লিখা নাই। বিটিআৰৰ বাহিৰত বসবাস কৰা যিবিলাক ট্ৰাইবেল মানুহ, নন ট্ৰাইবেল যিখিনি মানে চেডেল মানে বেল্ট এণ্ড ব্লক এৰিয়াৰ যিবিলাক অঞ্চলত তেওঁলোকে বসবাস কৰি আছে, সেই বেল্ট এণ্ড ব্লকৰ বাহিৰত থকা ট্ৰাইবেল মানুহৰ মাটিহে ছিকিউৰ সুৰক্ষিত কৰিব লাগে বুলি তাত লিখা আছে, যেনেকুৱা হৰিশংকৰ ব্ৰহ্ম কমিটিয়ে এইটো ৰিকমেণ্ডেশ্যন দিছিল। তো BTC চুক্তিৰ 6ষ্ঠ অনুসূচিত ইয়াৰ আধাৰত বিটিআৰ চুক্তি আৰু ইয়াৰ আধাৰতে মাটিৰ অধিকাৰ 2003লৈকে যিবিলাক মানুহ, সি বড়ো হওক, কোচ ৰাজবংশী হওক, চান্তাল, আদিবাসী, মুছলিম, কোনোবা মানে অসমীয়া, ৰাভা, গাৰো, যেনেকুৱা যি সম্প্ৰদায়ৰে হওক, যেনেকুৱা যি মাটিয়ে নহওক কিয়, সেই মাটিবিলাক 2003লৈকে সুৰক্ষিত হৈ আছে। 2003 পিছত তেওঁলোকৰ পৰিয়াল বংশ বৃদ্ধি হৈছে, ল'ৰা ছোৱালী জন্ম হৈছে, মা দেউতাৰ মানে তেওঁলোকে এই অধিকাৰটো মা দেউতাৰ পৰা তেওঁলোকে পাব। আজি 17 বছৰত বা আহি থকা সময়তো তেওঁলোকে এই অধিকাৰটো পাব। ইয়াত মাটি বাৰীৰ ক্ষেত্ৰত কোনো BTCয়ে বিটিআৰে নতুন আইন বনাব নোৱাৰে। ইয়াৰ কাৰণে আইন বনাব নোৱাৰে, এইটো পিউৰ 6 শিডিউল নহয়, এইটো এমেণ্ডেড 6 শিডিউল। ইয়াত মাত্ৰ বড়ো বা ট্ৰাইবেল নাই, ইয়াত নন ট্ৰাইবেল মানুহ ইয়াত বসবাস কৰি আছে। তো ইয়াৰ কাৰণে ট্ৰাইবেল নন ট্ৰাইবেল একেলগে আমি ইয়াত থাকি ৰাইজৰ উন্নয়নৰ কাৰণে, সেই অঞ্চলৰ জনসাধাৰণৰ উন্নয়নৰ কাৰণে, সেই অঞ্চলটো আমি উন্নত অঞ্চল হিচাপে লৈ যোৱাৰ কাৰণে আমি চবেই কাম কৰি আছোঁ। তো মাটি বাৰীৰ ক্ষেত্ৰত কোনো জাতি জনগোষ্ঠী খেদি পঠোৱা, কোনো জাতি জনগোষ্ঠীৰ মাটি কাঢ়ি লোৱা বিটিআৰত কাৰো অধিকাৰ নাই। নতুন চৰকাৰ আহিলেও তাৰো অধিকাৰ নাই। কোনোবা যদি আইন বনাব বিচাৰে, এই আইনটো বনাব নোৱাৰে। অসম চৰকাৰে সংবিধানে ইয়াক এলাউ নকৰে, কাৰণ এইটো এগৰ অধীনতে আছে। আৰু লগতে এনেকুৱা আইন বনাৰ কাৰণে কাৰো অধিকাৰ নাই, কাৰণ আমি কৈছোঁ, আমি ৰাইজক স্পষ্ট মানে প্ৰকাৰে আমি দাঙি ধৰিছোঁ যে বহু মানুহৰ মাটি বাৰীৰ সমস্যা এতিয়ালৈকে সমাধান হোৱা নাই।
এজন আলিয়ে এজন হুছেইনৰ পৰা মাটি কিনিব পাৰে, এজন দাসে এজন কলিতাৰ পৰা মাটি কিনিব পাৰে, সেই মাটি কিয় ট্ৰান্সফাৰ নহ'ব? 17 বছৰত কিয় এইটো পেণ্ডিং কৰি ৰখা হ'ল? এজন চৌহানে এজন মানে হৰিজনৰ পৰা মাটি কিনিব পাৰে, এজন বড়োৱে এজন বসুমতাৰীৰ পৰা মাটি কিনিব পাৰে, ট্ৰাইবেলৰ মাটি কিনিব, বেচিব, ল'ব, সেইবিলাক কিয় সমস্যা সমাধান কৰা নহ'ল? সেই কথাবিলাক হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 17 বছৰ নকৰিল। কিন্তু তেওঁ 2017-18ত এটা আইন তেওঁ বনাইছিল, ভুল ক্ৰমে তেওঁ মোৰ ভুল হোৱা বুলি তেওঁ পিছত স্বীকাৰ কৰিছে, যে তেওঁ কৈছে যে এই অঞ্চলত বসবাস কৰা খালি ট্ৰাইবেলৰহে মাটিৰ অধিকাৰ থাকিব। পিছত আমাৰ গোৰ্খা ভাইসকল, কোচ ৰাজবংশী, চাওতাল আদিবাসীসকল যেতিয়া জাঙুৰ খাই উঠিল, তেতিয়া তেওঁ ক'লে যে মোৰ ACS অফিচাৰে, মোৰ ছেক্ৰেটাৰীহে এইটো ভুল হিচাপে টাইপ কৰিছিল, এইটো ভুল হৈ গ'ল, আপোনালোকে ক্ষমা দিয়ক বুলি কৈছে। তো হাগ্ৰামা মহিলাৰীৰহে এইবিলাক উদ্দেশ্য আছে। তো নিখিল বড়ো ছাত্ৰ সন্থা কৈছোঁ, মাটি বাৰী সমস্যা, গৰাখহনীয়া বানপানীত মাটিবিলাক যা গ'ল, বিভিন্ন ৰাইডত ডিছপ্লেচমেণ্ট হৈ গ'ল, মাটি বাৰী নাইকিয়া হৈ গ'ল, সেই ভূমিহীন মানুহবিলাকক মাটি বাৰী দিয়াৰ কাৰণে BTR চৰকাৰে দায়িত্ব লওক, সেই কথাকে আমি কৈছোঁ। মাটি বাৰী যিমান সমস্যা আছে এইটো সমাধান কৰক, সেই কথাকে আমি কৈছোঁ। তো ইয়াৰ কাৰণে আজিৰ তাৰিখত আমি স্পষ্ট কৰিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিবিলাক বক্তব্য প্ৰদান কৰিছে, সেই বক্তব্যৰ কোনো যুক্তিযুক্ততা নাই। তেওঁ এই হতাশাত ভুগি পেলাই এই বক্তব্যবিলাক প্ৰদান কৰিছে। আপচু আৰু কমলপুৰৰ বড়ো জাতি ধ্বংস কৰাৰ এখন চুক্তি, আৰু যিখন চুক্তিত অন্য জাতি জনগোষ্ঠীৰ কোনো কামনা কি নাই বুলি মন্তব্য কৰিছে। নাই, এই কথাটো এটা মানে কি কয়, নিজৰ কথাৰ মাজতে নিজৰ মানে আউল লগা এটা কথা। ই কৈছে যে BTR চুক্তি বড়ো জাতিক ধ্বংস কৰিব, BTR চুক্তিত মানে বড়ো জাতিৰ কাৰণে একো লিখা নাই। আনপিনে দি একে সময়তে তেওঁ কৈছে যে BTR চুক্তিয়ে মানে নন ট্ৰাইবেল নন বড়োসকলক মানে ধ্বংস কৰিব, বা নন ট্ৰাইবেলসকলক আৰু নন বড়োৰ মাজত সংঘাত আনিব। তাৰমানে কথাটো তেনেকুৱা, তাৰ উত্তৰ ক'ত আছে আমি বিচাৰি পোৱা নাই। কাৰণ তেওঁ কৈছে বড়োসকলক ধ্বংস কৰিব, আৰু আনপিনে দি কৈছে যে বড়ো নন বড়োৰ মাজত সংঘাত সৃষ্টি হ'ব। তাৰমানে এই চুক্তিয়ে কাক লাভ কৰিবলৈ গৈ আছে? এই চুক্তি কাৰ কাৰণে? তেওঁ যিহেতু ইয়াত উইটনেছ আছিল, তেওঁ এই চুক্তিক পঢ়িছে, তেওঁ এই চুক্তিক বাধা দিবৰ কাৰণে দিল্লীত এসপ্তাহ ধৰি পাতি আছিল। এবাৰ কৈছিল যে চুক্তি হ'লেও NDFBৰ গোবিন্দ গ্ৰুপে চাইন নকৰিব, এবাৰ কৈছে চুক্তি হ'লেও FCUৱে চাইন কৰিব মানে নোৱাৰিব আৰু চাইন কৰিব দিব নালাগে। সেই বাধা দি দিল্লী, দিছপুৰ সেই বাধা দি নোৱাৰাৰ কাৰণে সদশেষত ভাৰত চৰকাৰ, অসম চৰকাৰে সিদ্ধান্ত ল'লে যে উত্তৰ পূবত মিজোৰামৰ পিছত এটা যদি শান্তি স্থাপন কৰিব লাগে, BTR চুক্তি বা বড়ো শান্তি চুক্তি কৰাটো অতিকৈ প্ৰয়োজনীয় বুলি তেওঁলোকে এইটো সিদ্ধান্ত লৈছে। তো আজি তাৰিখত 6 শিডিউল যি মানে এৰেঞ্জমেণ্ট ব্যৱস্থা, সেই ব্যৱস্থাটো ট্ৰাইবেলৰ কাৰণে দিয়া হয়। ইয়াত যিখিনি ট্ৰাইবেল বা বড়ো বা ৰাভা, গাৰো ইয়াত আছে, বিভিন্ন মানে ট্ৰাইবেল, সেইবিলাকক 6 শিডিউল সুৰক্ষিত কৰিব, আৰু নন ট্ৰাইবেল মানুহখিনিক সুৰক্ষিত কৰিবৰ কাৰণে ইয়াত এমেণ্ডেড 6 শিডিউল হিচাপে ইয়াত প্ৰস্তাৱনাত অনা হৈছে, ইয়াক এৰেঞ্জমেণ্টত অনা হৈছে, যাৰ কাৰণে 5টা চিট জেনেৰেল কাৰণে ৰিজাৰ্ভ, যাৰ কাৰণে 5টা চিট অপেন কৰি দিয়া হৈছে। অসমত যেনেকুৱা ৰিজাৰ্ভেশ্যন পলিচি আছে, নেশ্যনেল লেভেলত ৰিজাৰ্ভেশ্যন যেনেকুৱা পলিচি আছে, BTRত BTCত এই ৰিজাৰ্ভেশ্যন পলিচি এনেকুৱাই চলি আছে, তাত কোনো সালসলনি হোৱা নাই। বহু সময়ত হাগ্ৰামায়ে মানে নিজৰ ভাৱমূৰ্তি নিকা কৰিব দেখাবলৈ গৈ পেলাই নিজৰ মানুহ অহংগী বহংগী যিবিলাক ভাই ককায়ৰ পৰিয়ালৰ মানুহ, সেইবিলাককহে নিযুক্তি দিয়া আমি দেখিবলৈ পাইছোঁ। মিছৰুল মানে অপশাসন ইয়াত আমি দেখিবলৈ পাইছোঁ। তো বড়ো জাতিৰ এই চুক্তিৰ দ্বাৰা এটা উন্নত মানত আমি চুক্তি পাইছোঁ। বড়ো জাতি ইয়াৰ দ্বাৰা আমি জীয়াই থাকিব পাৰিব। আমি এই চুক্তিৰ দ্বাৰা BTR অঞ্চল গঠন কৰা হ'ল। BTRৰ বাহিৰত থকা মানুহবিলাকক মানে বড়ো কছাৰী অট'নমাছ ৱেলফেয়াৰ কাউন্সিল গঠন কৰা হ'ব এতিয়া। ইয়াৰ লগতে কাৰ্বি আংলঙত যি ST হিলৰ বিষয় আছিল, 2003 চনতে হাগ্ৰামা মহিলাৰী চুক্তিত আছিল। 17 বছৰত কংগ্ৰেছ BJPৰ লগত চৰকাৰ থাকিল, মন্ত্ৰী থাকিল, MP 2জন থাকিল, এই কামটো তেওঁলোকে কৰি আনিব নোৱাৰিলে। যাৰ কাৰণে ইয়াত লিখা আছে 3টা কথা, BTR বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল, কাৰ্বি আংলং ST হিলৰ বিষয়, আৰু আপোনাৰ বেংগল, মেঘালয় বিভিন্ন ৰাজ্যত থকা ভাৰতৰ দেশৰ ভিতৰত সেই মানুহবিলাকক
সুৰক্ষিত কৰিবৰ কাৰণে ভাষা কলা সংস্কৃতি মাটি বাৰী চেণ্টাৰ অফ এক্সেলেঞ্চ গঠন কৰা হ'ব। তো এই চুক্তিৰ দ্বাৰা ভাৰতবৰ্ষত বসবাস কৰা সকলো বড়ো জনগোষ্ঠী একেলগে এটা কম্প্ৰিহেনচিভ পেকেজ হিচাপে আজি পাবলৈ সক্ষম হৈছোঁ। তাত ক'ত লিখা আছে যে বড়ো জাতিৰ ক্ষতি হ'ব, তাত ক'ত লিখা আছে যে বড়ো জাতিৰ ইয়াতে অন্যায় হৈছে। কাৰণ বিটিআৰত বড়ো মানুহ থাকিব, নন বড়োও থাকিব। বড়ো কছাৰী অধ্যুষিত যি বড়ো অধ্যুষিত অঞ্চল ইয়াত বড়ো কছাৰী ৱেলফেয়াৰ কাউন্সিল গঠন কৰা হ'ব। কাৰ্বি আংলঙৰ বিষয়টো ইয়াত সংযোজিত কৰা আছে। তো আমি দেখি পোৱা নাই যে ইয়াতে কি মানে বেয়া কথা লিখা আছে। তেওঁ আমাক উনুকিয়াই দিয়ক যে এইটো দফাটো ভাল নহয়। আমাৰ NDFB কেডাৰসকলৰ কাৰণে যিবিলাক শ্বহীদ পৰিয়াল 5 লাখ টকা দিয়াৰ কথা আছে, যিবিলাক কেডাৰ তেওঁলোকক কেছ উইথড্ৰ কৰা হ'ব 9.4ত লিখা আছে, যিবিলাক কেডাৰ লিডাৰ 9.2ত লিখা আছে তেওঁলোকক কেন্দ্ৰীয় চৰকাৰৰ ৰিহেবিলিটেশ্যন পেকেজ দিয়া হ'ব। আৰু এই কেডাৰ আৰু ইয়াৰ যিখিনি যুৱক যুৱতী বিটিআৰ অঞ্চলত আমি দাবী কৰিছোঁ যে 10,000 স্পেচিয়েল ৰিক্ৰুটমেণ্ট ইয়াত ৰাখিব লাগে। তো তেওঁলোকে লিখিছে যে যিবিলাকে ইচ্ছুক কেডাৰ হওক লিডাৰ হওক আমাৰ নৱপ্ৰজন্ম যিবিলাক যুৱক যুৱতী আৰ্মি পাৰামিলিটাৰী পুলিচ বিভিন্ন মানে ফ'ৰ্চত তেওঁলোকে স্পেচিয়েল ৰিক্ৰুটমেণ্ট ৰেলীৰ দ্বাৰা নিয়োগ কৰা হ'ব বুলি তাত লিখা আছে। তো আমি এনেকুৱা কোনো বিষয়বস্তু দেখা নাই। ইয়াত বড়ো মাধ্যমৰ কাৰণে সুকীয়া সঞ্চালকালয় গঠন কৰা হ'ব আৰু এইটো অনতিপলমে হৈ যাব। এই চুক্তিৰ জৰিয়তে বড়ো ভাষাক অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে ইয়াত গ্ৰহণ কৰা হ'ব। অসমৰ চৰকাৰী ভাষা অসমীয়া হয়, বড়ো ভাষা 8 শ্বেডিউলত অন্তৰ্ভুক্ত হিচাপে সহযোগী চৰকাৰী ভাষা হ'ব লাগে, ইয়াত আহিছে। আৰু বিটিআৰত বড়ো ভাষা চৰকাৰী ভাষা, অসমৰ ৰাজ্যিক ভাষা অসমীয়া ভাষা আৰু ইংৰাজী ভাষা একেলগে ইয়াতে চৰকাৰী ভাষা। তাত কোনটো মাধ্যম কোনটো ভাষাক বেয়া কৰা হৈছে আমি একো দেখা নাই। কাৰণ ইয়াত অসমীয়া মাধ্যম বড়ো মাধ্যম দুয়ো মাধ্যমৰ চৰকাৰী যিখিনি চৰকাৰীকৰণ হ'ব লাগে ভেঞ্চাৰ স্কুল এইবিলাকক মাধ্যম হিচাপে বড়ো মাধ্যম অসমীয়া মাধ্যম বেংগলী মাধ্যম সব মাধ্যমৰ শিক্ষা অনুষ্ঠান চৰকাৰীকৰণ কৰা হ'ব। আৰু লগতে বিটিআৰৰ বাহিৰত অকল বড়ো মাধ্যমৰ মানে স্কুল চৰকাৰীকৰণ কথা লিখা আছে। তো আমি দেখা নাই ইয়াত বড়োৰ কাৰণে ক'ত বেয়া আছে, নন বড়োৰ কাৰণে ক'ত বেয়া আছে। ইয়াত বড়ো আৰু নন বড়ো, ট্ৰাইবেল আৰু নন ট্ৰাইবেল সম অধিকাৰ সম উন্নয়ন আৰু যিবিলাক শিক্ষা অনুষ্ঠান যিবিলাক বিভাগ ইয়াতে ৰেলৱে কোচ ফেক্টৰী হ'ব য'ত নেকি 5,000 মানুহে তাত কাম কৰিব। ITI ভকেশ্যনেল যাৰ চাৰ্টিফিকেট আছে, যাৰ এক্সপিৰিয়েঞ্চ আছে। কোনো এই অসমত এনেকুৱা ৰেলৱে কোচ ফেক্টৰী আমি দেখা নাই। মিডল ইণ্ডিয়াত আছে, সাউথ ইণ্ডিয়াত আছে, কিন্তু আজি উত্তৰ পূবত বিটিআৰ অঞ্চলত ৰেলৱে কোচ ফেক্টৰী হ'ব। এটা বৃহৎ এটা ৱৰ্কশ্বপ কাৰখানা ইয়াতে তৈয়াৰ কৰা হ'ব যাত আমাৰ ল'ৰা ছোৱালীবিলাকে ইয়াত নিয়োগ পাব। তো মই কোনো এটা বিষয়বস্তু তেনেকুৱা দেখা নাই। তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এইবিলাক মানে আবল তাবল যি বকিছে এইটো এই প্ৰলাপবিলাক সি হতাশাত ভুগিছে। আৰু তেওঁ যে চৰকাৰ নাহে, তেওঁ ওদালগুৰিৰ কথা কৈছে, বাক্সাৰ কথা কৈছে, কোকৰাঝাৰৰ কথা কৈছে। আজি তাৰিখত নিখিল বড়ো ছাত্ৰ সন্থা আমি বাহিৰত যিবিলাক আমি নজৰ দি আছোঁ, ভিতৰত চাই পেলাই আমি যোনটো দেখি আছোঁ ওদালগুৰি জিলাত মানে এই যে তেওঁ যিবিলাক হিচাপ দিছে সেই হিচাপ তেওঁ মানে 0 আহিব বুলি আমি আমাৰ যি হিচাপ আমাৰ যি এছেছমেণ্ট এইটো আমি মানে এইটো পাবলৈ সক্ষম হৈছোঁ। তেওঁ BPF ইয়াতে নীল হ'ব এইবাৰ। কিয় এইটো ৰাইজে পৰিৱৰ্তন বিচাৰিছে। ৰাইজে আমাকে কয় আপোনালোকে মানে এই পৰিৱৰ্তনৰ যাত্ৰাত আমাক সহায় কৰক, ৰাইজে আমাকে কয়। তো ইয়াৰ কাৰণে এই কথাবিলাক তেওঁ আবল তাবল বকা এইটো ৰাজনৈতিক উদ্দেশ্য থকা। তেখেতৰ ভগ্নীয়ে তাত জইন কৰাৰ কাৰণে তেখেতসকলে তাৰমানে বহুত গুৰুত্ব হৈছে আৰু তাক লৈ আপোনালোকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব অঞ্জলি দৈমাৰী? নাই, ভাৰত এটা গণতান্ত্ৰিক দেশ হয়। অসম ভাৰত আৰু আমাৰ বিটিআৰ যি ৰিজনেল যি ইয়াত টেৰিটৰিয়েল ৰিজনেল কাউন্সিল আছে তাত ৰাজনৈতিকভাৱে চবেই অংশগ্ৰহণ কৰিব পাৰে। ৰাজনৈতিকভাৱে কোন নেতাই কোন মানে সদস্যই কোনটো ৰাজনৈতিক দলক বাছি লয় এইটো নিজস্ব এটা কথা বা নিজৰ এইটো মানে গণতন্ত্ৰত নাগৰিক হিচাপে তাৰ নিজৰ অধিকাৰ। এতিয়া আজি তাৰিখত বিটিআৰ চুক্তি সম্পাদন হোৱাৰ পিছত যিহেতু NDFBৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰী ডাঙৰীয়া বা আপোনাৰ গোবিন্দ বসুমতাৰী, ধীৰেন বড়ো, বি চাওৰাইগ্ৰা একেলগে যৌথভাৱে এই চুক্তিত স্বাক্ষৰিত কৰিছে। তো ইয়াৰ পিছত আজি অঞ্জলি দৈমাৰী ডাঙৰীয়া নি এই যে BPFত যি যোগদান কৰিছে তেওঁ এইটো নিজস্ব কথা। কিন্তু আমি ক'ব বিচাৰোঁ যে এই একেটা মিটিঙতে হাগ্ৰামায়ে অঞ্জলি দৈমাৰী বাইদেৱে তেওঁ ক'লে যে যি চৰকাৰে নাহক কিয় বিটিআৰ চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিব লাগিব।
আৰু ইয়াত মানে আমি যিখিনি পালোঁ সেই পোৱাখিনি আমি ভালকৈ আমি কৰি ল'ব লাগিব বা ৰাইজক আমি কৰি দিব লাগিব, সেই কথাটো তেওঁ নিজৰ বক্তব্য প্ৰদান কৰিছে, কথাত কৈছে। তাৰপিছত নামি আহি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ক'লে যে BTR চুক্তি ভেলুলেছ, এই চুক্তিত একো নাই। তাৰমানে যি দলে BTR চুক্তিত নস্যাৎ কৰিছে, যি দলে ভেলুলেছ বুলি কৈছে, বেছলেছ বুলি কৈছে, যি দলে BTR চুক্তিত ৰিভিউ কৰিব লাগে বুলি আজি মিটিং মাতিছে, সেই দলত চুক্তি স্বাক্ষৰকাৰী আমাৰ দল সংগঠন নেতাবিলাক ধীৰেন বড়োই হওক, বি চাউৰাইগৰাই হওক আৰু আজি আমাৰ অঞ্জলি ডিমাৰী ডাঙৰীয়ানী, তেওঁ এই চুক্তিত মানে এই চুক্তি নস্যাৎ কৰা দলৰ লগত আজি যোগদান কৰিছে। এইটো ৰাইজে বিবেচনা কৰিব, কাৰণ 34 বছৰ সশস্ত্ৰ সংগ্ৰামৰ পিছত সেই চুক্তি আমি পাবলৈ সক্ষম হৈছোঁ। দীঘলীয়া 1987 পৰা এপছুৰ সংগ্ৰামৰ পিছত আমি তৃতীয় লানি আমি চুক্তি পাইছোঁ। 1986 পৰা 2020 27 জানুৱাৰীত সশস্ত্ৰ সংগ্ৰামৰ পিছত এই চুক্তি আমি পাবলৈ সক্ষম হৈছোঁ। তো NDFBৰ মৰ্যাদা, নিখিল বড়ো ছাত্ৰ সন্থাৰ সংগ্ৰামীৰ সত্তা আৰু মৰ্যাদা এই চুক্তিৰ লগত জড়িত হৈ আছে। আমাৰ বহুখিনি যুৱক যুৱতী শ্বহীদ হৈ গ'ল আৰু ইয়াত মানে বতাহ বৰষুণ হাবি জংঘল থাকি নিজক আত্মবলিদান লৈ পেলাই, নিজৰ ত্যাগ স্বীকাৰ কৰি পেলাই, সংগ্ৰাম কৰি পেলাই এই চুক্তি পাবলৈ সক্ষম হৈছে। আজি তাৰিখতো ৰঞ্জন ডিমাৰী জেলত আছে, কিয়নো ফাৰ্ষ্ট ট্ৰেক কোৰ্টে তেওঁক চুক্তি হোৱা আগতে জেলত মানে প্ৰেৰণ কৰিলে আৰু যাৰ কাৰণে 9.4 দফাৰ যোগেদি ৰঞ্জন ডিমাৰী ডাঙৰীয়াক জেলৰ পৰা ওলাই অনাটো চবৰে কৰ্তব্য, চুক্তি স্বাক্ষৰকাৰী আৰু লগতে নিখিল বড়ো ছাত্ৰ সন্থা আমি এই ক্ষেত্ৰত আমি কাম কৰি আছোঁ। যাৰ কাৰণে আমি গৃহমন্ত্ৰী, গৃহ সচিব, অসমৰ মুখ্যমন্ত্ৰীক আমি লগ ধৰিছোঁ। তো আজি তাৰিখত অঞ্জলি ডিমাৰী ডাঙৰীয়ানী বা আপোনাৰ ধীৰেন বড়ো, বি চাউৰাইগৰায়ে ৰাজনৈতিকভাৱে নিজৰ লাভালাভৰ কাৰণে যদি BPFত যোগদান কৰিছে, এইটো তেওঁলোকৰ সুকীয়া কথা। কিন্তু তেওঁলোকে যোনটো চুক্তি কৰিলে সেই চুক্তিক নস্যাৎ কৰিছে আৰু এই চুক্তিক নস্যাৎ কৰা দলৰ ওপৰতহে বহি তেওঁলোকে নিৰ্বাচন খেলিছে। তাৰমানে নিজৰ চুক্তিক তেওঁলোকে গণ্য কৰে না নাই, নিজৰ চুক্তিক তেওঁলোকে সন্মান মৰ্যাদা দিয়ে না নাই, সেই কথাহে প্ৰথম প্ৰশ্নত আহিব। আৰু এই কথাক লৈ ৰাইজে ইয়াক বিবেচনা কৰিব, ৰাইজে ইয়াৰ বিচাৰটো মানে ৰাইজৰ কাঠগড়াত এতিয়া চবেই বিচৰণাধীন। প্ৰমোদ বড়ো কি কাৰণ কাম কৰিব আহিছে, হাগ্ৰামা মহিলাৰী কি ভুল কাম কৰিল, আজি তাৰিখত যিয়ে চৰকাৰ কৰা নাই, চৰকাৰ কৰিম বুলি পৰিৱৰ্তনৰ কাৰণে ওলাই আহিছে, তেওঁলোকক 100টা প্ৰশ্ন কৰা হয়। হাগ্ৰামা মহিলাৰী দুৰ্নীতিত লিপ্ত হ'ল, হাগ্ৰামা মহিলাৰী অপশাসন তেওঁ মিছৰুল কৰিলে, যাৰ কাৰণে বড়ো অনাবৰৰ সৃষ্টি হ'ল। তেওঁ অপশাসনৰ পৰা ৰাইজে উদ্ধাৰ বিচাৰিছে, হাগ্ৰামা মহিলাৰীৰ প্ৰশ্ন নকৰে, কিন্তু প্ৰমোদ বড়োক প্ৰশ্ন কৰে যে এপছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া সেইটো কৰিব, এইটো কৰিব, এইটো কৰিব, মাটি কাঢ়ি ল'ব, NRCত মানে এক ৰাতিত কমপ্লেইন দিছে। এই কথাবিলাকে ৰাইজে এতিয়া বাছি লৈছে আৰু এই সম্পূৰ্ণ ভুৱা প্ৰচাৰ, অপপ্ৰচাৰ আৰু এই ভুৱা প্ৰচাৰ অপপ্ৰচাৰৰ 1 মাহ থাকিব। 1 মাহ পিছত ইয়াৰ এই যে প্ৰচাৰ সেইটো সম্পূৰ্ণভাৱে নাইকিয়া হৈ যাব আৰু এইটো ইলেকশ্যনৰ এটা ভুৱা প্ৰচাৰৰ এটা পেকেজ হয়, এটা ললিপপ হয়। আপোনাক ঠগাই পেলাই, আপোনাক ভয় খুৱাই পেলাই, যেনেকুৱা হীৰা ফৰণীয়াই ক'লে যে বড়োৱে মানুহ মাৰিছিল, বড়োৱে এইটো কৰিছিল, এইটো বড়োসকলৰ দায় নহয়, এইটো কোনোবা 4-5 জনৰ দুখ হ'ব পাৰে, কিন্তু গোটেই বড়ো জাতি ইয়াৰ কাৰণে বদনামৰ ভাগি নহয়। কাৰণ বড়ো জাতি কেতিয়াও বেলেগক মানে হত্যা কৰি পেলাই, বেলেগক শেষ কৰি পেলাই আমি জীয়াই থকা জাতি নহয়, আমি সকলোকে সন্মান কৰিব জানা এটা জাতি হয়। তো ইয়াৰ কাৰণে এই ভয় ভাৱ, অপপ্ৰচাৰ, ভুৱা প্ৰচাৰ ইলেকশ্যনৰ কাৰণে পেকেজ হিচাপে, ললিপপ হিচাপে তৈয়াৰ কৰা হৈছে। এবাৰ আপোনাৰ পৰা ভয় খুৱাই ভোট পোৱাৰ পিছত, চৰকাৰত বহাৰ পিছত হাগ্ৰামা আৰু কেতিয়াও ঘূৰি নাচায়, সেই কথা মই স্পষ্টভাৱে দাঙি ধৰিলোঁ। ধন্যবাদ।